Hello guys, welcome back to my YouTube channel again. So guys, আপোনালোকৰ সকলোৱে হয়তো The Conjuring মুভিখন নিশ্চয় চাইছে আৰু বহুতে হয়তো এইটো গম পায় যে The Conjuring নামৰ এই মুভিখন সম্পূৰ্ণৰূপে আসল ঘটনাৰ ওপৰত আধাৰিত। এই মুভিখনত আমি দেখিবলৈ পাইছো যে কেনেদৰে এটা পৰিয়াল এটা ঘৰত থাকিবলৈ আহে আৰু ভূত প্ৰেতৰ ফান্দত পৰি যায়। এই ফিল্মখনত এনে কিছুমান সিন দেখুওৱা হৈছে যিবোৰ নেকি বাস্তৱত সঁচাকৈ সংঘটিত হৈছিল। আজি আমি এই ভিডিঅ'টোত The Conjuring মুভিখনৰ সঁচা ঘটনাটো বৰ্ণনা কৰিম। সো গাইস, আপোনালোক সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 1970 চনৰ শীতকালৰ সময়ছোৱাত ৰজাৰ নামৰ এজন ব্যক্তিয়ে তাৰ পত্নী কেৰলিন আৰু তেওঁলোকৰ 5 গৰাকী ছোৱালী সন্তানৰ সৈতে এটা ফাৰ্ম হাউচত থাকিবলৈ বুলি ৰৱানা হ'ল। এই ফাৰ্ম হাউচটো 1677 ৰাউণ্ড অফ ৰোড হেৰিছফেল্ড নামৰ ঠাইত অৱস্থিত আছিল। এই ফাৰ্ম হাউচটো প্ৰায় 200 একৰ মাটিত অৱস্থিত আছিল আৰু স্থানীয় লোকসকলে এই ঘৰটোক ওল্ড আৰ্নল্ড ষ্টেট বুলিও কৈছিল। 1736 চনত এই ঘৰটোক নিৰ্মাণ কৰা হৈছিল। ৰজাৰ আৰু তাৰ পৰিয়ালে তেওঁলোকৰ এই নতুন ফাৰ্ম হাউচটোত আগন্তুক 10 বছৰ সময় থাকিব বুলি সিদ্ধান্ত ল'লে। কিন্তু তেওঁলোক সেই ঘৰটোত থাকিবলৈ লোৱাৰ কেইদিন পিছতেই তেওঁলোকে অনুভৱ কৰিবলৈ পালে যে সেই ঘৰটোত তেওঁলোকৰ বাহিৰেও আন কোনোবা আছে, যিবোৰক নেকি খালী চকুৰে দেখিবলৈ পোৱা নাযায়। তেওঁলোকৰ লগত বহুতো সৰু সৰু ঘটনা হ'বলৈ ধৰিলে, যিবোৰৰ দ্বাৰা নেকি তেওঁলোকে গম পাই গৈছিল যে এই ঘৰটোত ভূত প্ৰেতৰ বাস আছে। ৰজাৰ আৰু তেখেতৰ পত্নীয়ে কৈছিল যে প্ৰথম অৱস্থাত যিবোৰ ভূত প্ৰেত বা আত্মাই তেওঁলোকক আমনি কৰিছিল সেইবোৰে তেওঁলোকক কেতিয়াও কোনো ধৰণে ক্ষতি কৰা নাছিল। ৰজাৰ আৰু তেখেতৰ পত্নীয়ে কোৱা মতে সেই আত্মাবোৰে কেৱল মাজে সময়ে তেওঁলোকৰ ছোৱালীবোৰক খেলি থকা চাই আছিল আৰু কেতিয়াবা কেতিয়াবা তেওঁলোকৰ সৰু ছোৱালীজনীৰ সৈতে কথা পাতিছিল। কিন্তু কেইদিনমান পিছতেই এই ঘটনাবোৰে এক নতুন ৰূপ ধাৰণ কৰিলে। তেওঁলোকৰ লগত এনে কিছুমান ভয়াৱহ আৰু অবৰ্ণনীয় ঘটনা হ'বলৈ ধৰিলে, যিবোৰক সেই সময়ত তেওঁলোকে নিজে নিজ চকুৰে দেখিও বিশ্বাস কৰিব পৰা নাছিল। উদাহৰণস্বৰূপে যেনে বিশেষকৈ ৰাতিৰ সময়ত তেওঁলোকে ঘৰটোত এক আচহুৱা ৰহস্যময় শব্দ শুনিবলৈ পাইছিল। ৱালত থকা ফটোবোৰ আপোনা আপুনি তললৈ পৰি গৈছিল আৰু ঘৰৰ বিভিন্ন ধৰণৰ আচবাববোৰ যেনে চকী, মেজ, সোফা আদি নিজে ঠাই সলনি কৰিছিল। আনকি এদিনাখন ৰাতি ৰজাৰ আৰু তাৰ পত্নীয়ে দেখিছিল যে তেওঁলোকৰ ছোৱালী এজনীৰ বিচনা এখন ওপৰত ওলমি আছে। হয়, তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল যে তেওঁলোকে কি দেখিলে। এই ঘটনাবোৰৰ ফলত ৰজাৰ আৰু তেওঁৰ গোটেই পৰিয়ালটো চিন্তিত হৈ পৰিল আৰু বহুত পৰিমাণে ভয় খাই গ'ল। সেই সময়খিনিত গোটেই ঘৰটোত আত্মাৰ চলাচল হৈ আছিল। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ আত্মাই ৰাতি বিভিন্ন ধৰণৰ শব্দৰ সৃষ্টি কৰি গোটেই পৰিয়ালটোক শুবলৈ দিয়া নাছিল। তথাপিও সেই সময়খিনিলৈকে এই গোটেই ঘটনাবোৰ বহু ক্ষেত্ৰত নিয়ন্ত্ৰিত অৱস্থাত আছিল। কিন্তু কেইদিনমান পিছতেই তেওঁলোকৰ ঘৰত এনে এক আত্মাৰ আগমন হ'ল, যাৰ বাবেই নেকি সেইদিনাৰ পৰা এই গোটেই ঘৰটো এক অতিকৈ ভয়াৱহ ভূতীয়া ঘৰলৈ পৰিৱৰ্তিত হৈ গ'ল। এই আত্মাটো বাছিবা নামৰ এগৰাকী তিৰোতাৰ আছিল আৰু এই আত্মাটোৱে ৰজাৰৰ পত্নী কেৰলিনৰ দেহত প্ৰৱেশ কৰি তাইক বিভিন্ন ধৰণে শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। সেই সময়খিনি কেৰলিনৰ বাবে বহুত কষ্টকৰ আৰু ভয়াৱহ সময় আছিল, কিয়নো বাছিবা গোটেই ৰাতি কেৰলিনক শুবলৈ দিয়া নাছিল আৰু বহুত পৰিমাণে তাইক শাৰীৰিকভাৱে যন্ত্ৰণা দিছিল। এদিনাখন ৰাতি কেৰলিন বিচনাত শুই আছিল আৰু হঠাতে বাছিবাৰ আত্মাটোৱে কেৰলিনক জগাই তুলিলে আৰু এক প্ৰচণ্ড ভূতীয়া মাতেৰে তাইক ঘৰৰ পৰা ওলাই যাবলৈ ক'লে। আৰু সেইখিনি সময়ত বাছিবাৰ আত্মাটো ঠিক কেৰলিনৰ ওপৰত বহি আছিল। পৰিয়ালৰ গোটেই কেইজন সদস্যই কোৱা মতে এই আত্মাটো দেখাত বহুত ভয়াৱহ আছিল আৰু তাইৰ মূৰটো ডিঙিৰ বাওঁফালে ওলমি থকা ধৰণৰ আছিল। অৰ্থাৎ তাইক দেখাত এনে লাগে যেন কোনোবাই তাইৰ ডিঙিটো ভাঙি পেলাইছে। কেৰলিনে কৈছিল যে তাইক এই আত্মাটোৱে বিভিন্ন ধৰণে টৰ্চাৰ কৰিছিল। উদাহৰণস্বৰূপে কেতিয়াবা কেতিয়াবা বেজীৰ নিচিনা সৰু সৰু অস্ত্ৰৰে তাইক বিন্ধিয়াই দিছিল আৰু কেতিয়াবা তাই শুই থকা বিচনাখনকে ওপৰত ওলমাই ৰাখিছিল। এই ঘটনাসমূহ কিছুদিন ধৰি চলি থাকিল আৰু কেইদিনমান পিছতেই হঠাতে এই ঘটনাসমূহ হোৱা বন্ধ হৈ পৰিল। পৰিয়ালৰ সকলোৱে ভাবিবলৈ ধৰিলে যে হয়তো এই আত্মাটোৱে কেৰলিনক এৰি দিলে। কিন্তু দৰাচলতে বাছিবাৰ আত্মাটোৱে কেৰলিনক টৰ্চাৰ কৰা বন্ধ কৰি কেৰলিনৰ শৰীৰটোক লাহে লাহে নিজৰ নিয়ন্ত্ৰণলৈ লৈ আহিছিল। এইবাৰ যদি আমি বাছিবা নামৰ এই তিৰোতাগৰাকীৰ ব্যক্তিগত জীৱনৰ ওপৰত পোহৰ পেলাওঁ, তেন্তে আমি দেখিবলৈ পাওঁ যে বাছিবা দেখাত এজনী সাধাৰণ তিৰোতাৰ নিচিনাই আছিল। বাছিবা নামৰ এই মহিলাগৰাকীৰ জন্ম হৈছিল 1812 চনত ৰড আইলেণ্ড নামৰ ঠাইখনত। 10 মাৰ্চ 1844 চনত বাছিবাই জৰ্ডছন শাৰ্মান নামৰ এজন ব্যক্তিৰ সৈতে বিবাহ বাসত আবদ্ধ হয় আৰু তেওঁলোকে নিজৰ বিবাহ জীৱন কটাবলৈ আৰ্নল্ড ষ্টেট নামৰ ঠাইখনলৈ আহিছিল। বাছিবাৰ এটা পুত্ৰ সন্তান জন্ম হৈছিল, যাৰ নাম আছিল হাৰ্বাৰ্ট এল শাৰ্মান। সেই ঠাইৰ বহুতো লোকে কয় যে বাছিবাৰ আৰু 3টা সন্তান আছিল,
যিসকল নেকি সৰু থাকোঁতে ৰহস্যময় কাৰণত মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। এই ঘটনাসমূহ হোৱাৰ পিছৰ পৰাই গোটেই গাঁওখনতে চৰ্চা হ'বলৈ ধৰিছিল যে বাথশেবা দৰাচলতে এগৰাকী ডাইনী, যিয়ে নেকি নিজৰ সন্তানকে মাৰি পেলাইছিল আৰু তেওঁলোকৰ আত্মাবোৰক শয়তানৰ ওচৰত উচৰ্গা কৰিছিল। এই কথাসমূহ চৰ্চাত থকাৰ আৰু এটা কাৰণ হ'ল, যেতিয়া বাথশেবাৰ এগৰাকী কন্যা সন্তান ঘৰত মৃত অৱস্থাত পোৱা গৈছিল, তেতিয়া পুলিচে ইনভেষ্টিগেশ্যনত গম পাইছিল যে ছোৱালীজনীক কোনোবাই হত্যা কৰিছিল। অৰ্থাৎ ছোৱালীজনীৰ মূৰত কোনোবাই বেজীৰ নিচিনা সৰু চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিছিল। এইখিনিলৈকে আপোনালোক সকলোৱে হয়তো নিশ্চয় গম পাইছে যে এই হত্যাৰ হত্যাকাৰী কোন। কিন্তু সকলোবোৰ হোৱাৰ পিছতো পুলিচে ইনভেষ্টিগেশ্যনত একো এভিডেন্স নোপোৱাৰ ফলত বাথশেবাক একো কৰিব নোৱাৰিলে। 25 মে 1885 চনত বাথশেবাৰ মৃত্যু হ'ল। তাই ঘৰৰ কাষতে থকা গছ এডালত ফাঁচি লগাই আত্মহত্যা কৰিছিল। তাই এনে কিয় কৰিলে তাৰ উত্তৰ হয়তো কাৰো লগত নাই। এই ফটোখন ভালদৰে চাওক। এই ফটোখনত যিগৰাকী মহিলা মাজত মাস্ক লগাই থিয় হৈ আছে, সেইগৰাকী হৈছে বাথশেবা। চ' গাইজ, এইখিনিলৈকে আপোনালোক সকলোৱে বাথশেবাৰ বিষয়ে নিশ্চয় বহু কথা গম পাই গৈছে আৰু আপোনালোক নিশ্চয় বুজিবলৈ পাইছে যে কিয় বাথশেবাই কেৰলিনক বেজীৰে বিন্ধিয়াইছিল আৰু কিয় বাথশেবাৰ আত্মাটোক দেখিবলৈ ডিঙি ভঙা তিৰোতাৰ নিচিনা আছিল। চ' গাইজ, এইবাৰ যদি আমি ৰজাৰ আৰু কেৰলিনৰ ঘটনাটোলৈ আকৌ উভতি আহোঁ, তেন্তে আমি দেখিবলৈ পাওঁ যে কেৰলিনৰ ওপৰত হোৱা এই অত্যাচাৰসমূহ দেখি ৰজাৰে আন একো উপায় বিচাৰি নাপাই এড আৰু লৰেইনক মাতি পঠিয়ালে। আৰু আপোনালোকৰ বহুতে হয়তো এড আৰু লৰেইনক নিশ্চয় চিনি পায়। এড আৰু লৰেইন দুয়ো বহুত প্ৰসিদ্ধ পেৰানৰ্মেল ইনভেষ্টিগেটৰ আছিল। তেওঁলোকে বহুতো লোকক বিভিন্ন ধৰণৰ আত্মা বা ভূত প্ৰেতৰ পৰা বচাবলৈ সক্ষম হৈছিল। যেতিয়া এড আৰু লৰেইন ৰজাৰৰ ঘৰটোত প্ৰৱেশ কৰিলে, তেতিয়াই তেওঁলোকে অনুভৱ কৰিবলৈ পালে যে তেওঁলোকৰ ঘৰত এক অতিকৈ পৌৰাণিক আৰু বেয়া শক্তিৰ বাস আছে। এড আৰু লৰেইনে অলপ সময় পিছতেই গম পাই গ'ল যে কেৰলিনৰ শৰীৰটোক বাথশেবাৰ আত্মাটোৱে নিয়ন্ত্ৰণ কৰি আছে। এড আৰু লৰেইনে ডিচাইড কৰিলে যে তেওঁলোকে গোটেই ঘৰটো ভালদৰে ইনভেষ্টিগেট কৰিব আৰু ঘৰটোত থকা আত্মা বা প্ৰেতবোৰক ঘৰৰ পৰা বাহিৰ কৰিব। কিন্তু এনে কৰিবলৈ যাওঁতে ওলোটাহে হ'ল। ঘৰটোত থকা সকলোবোৰ আত্মাই খঙতে ঘৰৰ সকলো ধৰণৰ সৰু ডাঙৰ বস্তু দলিয়াই ভাঙিবলৈ ধৰিলে। দ্য কনজাৰিং মুভিখনত আমি দেখিবলৈ পাইছোঁ যে এড আৰু লৰেইনে কেৰলিনৰ ওপৰত এক্সৰচিজম কৰিছিল, কিন্তু দৰাচলতে এড আৰু লৰেইনে এক্সৰচিজম কৰাই নাছিল। তেওঁলোকে চানচেই নামৰ প্ৰক্ৰিয়াহে প্ৰয়োগ কৰিছিল। এই প্ৰক্ৰিয়াত পৰিয়ালৰ সকলো মানুহ একগোট হৈ মৃত লোকৰ আত্মাৰ সৈতে এক যোগাযোগ স্থাপন কৰি তেওঁলোকৰ সৈতে কথা পাতিব পাৰে। ৰজাৰ আৰু কেৰলিনৰ সকলোতকৈ ডাঙৰ জীয়ৰী এণ্ড্ৰিয়াই কৈছিল যে এই চানচেই প্ৰক্ৰিয়া কৰাৰ ফলত ঘৰত থকা আত্মাবোৰে তেওঁলোকৰ ওপৰত ইমান খং কৰিছিল যে তেওঁলোকে ঘৰৰ সকলোবোৰ বস্তু ভাঙি চুৰমাৰ কৰিছিল আৰু ঘৰৰ লাইট বাল্ব আৰু সকলো ধৰণৰ বৈদ্যুতিক উপকৰণসমূহ নষ্ট কৰি পেলাইছিল। এই ঘটনাসমূহ দেখি ৰজাৰে এড আৰু লৰেইনক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। আৰ্থিক অসুবিধাৰ বাবে ৰজাৰ আৰু কেৰলিনে এই ঘৰটো আগন্তুক 7 বছৰলৈকে এৰিব পৰা নাছিল আৰু তেওঁলোকে এই ভয়াৱহ ঘটনাসমূহৰ লগত যুঁজ কৰি থাকিবলগীয়া হৈছিল। আৰু 7 বছৰ পিছতহে তেওঁলোকে জৰ্জিয়া নামৰ চহৰ এখনত নতুন ঘৰ এটাত থাকিবলৈ লয়। 2011 চনত এণ্ড্ৰিয়াই তেওঁলোকৰ লগত হোৱা এই ভয়াৱহ ঘটনাসমূহৰ ওপৰত এখন কিতাপ লিখিছিল। কিতাপখন মুঠ 3টা ভাগত লিখা হৈছিল আৰু কিতাপখনৰ নাম আছিল হাউচ অফ ডাৰ্কনেছ, হাউচ অফ লাইট। চ' গাইজ, এয়াই আছিল পেৰন ফেমিলি আৰু কনজাৰিং মুভিখনৰ সঁচা ঘটনা। চ' গাইজ, আপোনালোকে এই গোটেই ঘটনাটোৰ বিষয়ে কি ভাবে মোক কমেণ্টত জনাব।